हेलो फ्रेंड्स, এইফালে ৰাতি সাজৰ কাৰণে হাতী বিকি আলু চয়াবিনে ভাজি আছোঁ। এয়া হ'ব হ'লেই ধুনীয়াকৈ। আৰু এইফালে মৰিচা শাক, দালি, আলুৱে পাতি থৈছোঁ। মৰিচা শাকটো খাবলৈ ভালেই লাগে দালিৰ লগত। কোনোজনে আজি ৰাতি সাজটো নিৰামিষকৈ বনাই দিছোঁ। দালি আৰু ভাজিয়ে বনাম, বেছি একো নবনাওঁ। তাকে চাই থাকোঁ একেলগে ভিডিঅ'টো। দালি হৈ গ'ল, ধুনীয়াকৈ সিজিলে নমাই থওঁ এতিয়া। আৰু এইফালে আমাৰ ভাত ৰেডি। এইফালে হাতী বিকি আলু চয়াবিন, আৰু এইফালে আলু পিটিকা, আৰু এইফালে লৈছোঁ বিলাহী চাটনি, এইফালে দালি আৰু পিঁয়াজ এডোখৰ, জলকীয়া এটা লৈ লৈছোঁ। এতিয়া খাবহে লাগে ধুনীয়াকৈ।